নমস্কাৰ সন্মানীয় ছাৰ বাইদেউসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল অনন্ত স্পাৰ্কলৈ স্বাগতম জনাইছোঁ। যোৱা ৩ অক্টোবৰ তাৰিখৰ পৰা প্ৰায় সকলো শিক্ষকে শিক্ষা সেতু এপৰ জৰিয়তে অনলাইন এটেণ্ডেঞ্চ দি আছে। কিন্তু এতিয়া কথা হ'ল যে আমি লিভছ কেনেকৈ ল'ম, মানে CL বা ML আদি লিভছ কেনেকৈ ল'ম। বৰ্তমান বেছিভাগ শিক্ষকেই এনেধৰণৰ দমজাত পৰা দেখা গৈছে। এই প্ৰব্লেমৰ সমাধানেই আজিৰ ভিডিঅ'টিৰ মূল উদ্দেশ্য। নতুন দৰ্শকে চেনেলটো ছাবস্ক্ৰাইব কৰি থব যাতে এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' আপোনালোকে পাই থাকে। শিক্ষা সেতু এপটোত বৰ্তমান ছাত্ৰ-ছাত্ৰী শিক্ষকসকলৰ এটেণ্ডেঞ্চখিনিৰ কাম চলি আছে। কিন্তু এই এটেণ্ডেঞ্চ দিওঁতে বহুতে হয়তো খেলিমেলি কিছুমান অনুভৱ কৰিছে। বাৰু যি কি নহওক, বৰ্তমান আমাৰ মূল বিষয় হ'ল লিভ কেনেকৈ ল'ম। সন্মানীয় ছাৰ বাইদেউসকল, বৰ্তমান শিক্ষা সেতু এপটোত যদিও এটেণ্ডেঞ্চৰ কাম চলি আছে, কিন্তু ইয়াৰ বাকী কামসমূহ যেনে লিভছ আদি কামসমূহ এতিয়াও সম্পূৰ্ণকৈ ফাংচনিং হৈ উঠা নাই। সেয়ে আমি ল'বলগীয়া ছুটি বা লিভ পূৰ্বৰ দৰে অফলাইনতে ল'ব লাগিব। ৰ'ব আপোনালোকৰ এই প্ৰব্লেমৰ বিষয়ে জানিব পাই শিক্ষা সেতু এপৰ হেল্পলাইন নাম্বাৰত অনুসন্ধান কৰি এইখিনি কথা মই জানিব পাৰিছোঁ। আপোনালোকে হেল্পলাইন নাম্বাৰত কল কৰি জানি ল'ব পাৰে। ভিডিঅ'টোৰ শেষত হেল্পলাইন নাম্বাৰ দিয়া হৈছে। লগতে এইটোও জানি ল'ব, ছুটি লওঁতে এপ্লিকেশ্যনখন লিখি হেড টিচাৰ বা বিঅ'ৰ দ্বাৰা এপ্ৰুভ কৰাই ৰাখি থ'ব, যাতে প্ৰয়োজনত এপ্লিকেশ্যনখন দেখুৱাব পাৰে। শিক্ষা সেতু এপত এবচেণ্ট দেখুৱালেও কোনো কথা নাই, যদিহে আপুনি প্ৰপাৰলি লিভ এপ্লিকেশ্যনখন এপ্ৰুভ কৰাই থয়। ছাৰ বাইদেউসকল, আপোনালোকৰ সুবিধাৰ্থে এই ভিডিঅ'টি প্ৰস্তুত কৰা হৈছে। যদিহে ভিডিঅ'টি ভাল পাইছে এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। নতুন নিৰ্দেশনা নোহোৱালৈকে বৰ্তমান আপোনালোকে অফলাইন ব্যৱস্থাৰে অৰ্থাৎ আগৰ দৰেই লিভ এপ্লিকেশ্যন লিখি লিভ ল'ব পাৰিব। ছাৰ বাইদেউসকল, আশা কৰিছোঁ আপোনালোকৰ ছুটি লোৱাৰ খেলিমেলি সন্দৰ্ভত কিছু হ'লেও সকাহ দিব পাৰিছোঁ। আজিৰ ভিডিঅ'টিৰ বিষয়বস্তু ইমানেই। আপোনালোকৰ যদি কিবা জানিবলগীয়া কথা থাকে কমেণ্ট কৰি মোক জনাব পাৰে। তাৰ সমাধান দিয়াৰ বাবে নিশ্চয় চেষ্টা কৰিম। শেষত সকলোৰে মংগল কামনা কৰি আজিলৈ ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ।